হেল্ল' গাইজ, আজি হাজবেণ্ড আৰু মই দুটাই ছুটি লৈছিলোঁ। তো ভাবিলোঁ যে আজি অলপ ওলাই যাওঁ। তো এয়া ওলালোঁ। ওলাই পেলাই বাহিৰত আহিছোঁ। আহি পেলাই মানে মোৰ মুড চুড একদম অফ হৈ আছে, কাৰণ এইফালে দিব লগা হৈছে বৰষুণ, আৰু ইফালে মই চাহপাতৰ বেগটো দেখিছে নহয়, ফ্ৰেণ্ড এটা আহিছিলে, সি এৰি থৈ গৈছে। তো সেইটো দিবই লাগিব। তো উপায় নাই, দুটা আহিলোঁ। আহি পেলাই আমাৰ নগাঁৱতে ঢিংগেট বুলি কয়, সেইখন পাইছোঁ। কেনেকুৱা ডাঙৰ বৰষুণ। তাৰপিছত মোৰ অলপ জুৱেলাৰী চাব লগা আছিলে, গ'লোঁ, পচন্দ নহ'ল। তাৰপাছত কেনেকুৱা ক'লাকৈ বতৰটো আহিছে নহয়, বেলেগখন গ'লোঁ, তাতো মানে বাজেট নিমিলিলে। আৰু তো ভাবিছোঁ অলপ বজাৰ কৰোঁ, ঘৰৰ কিছুমান বজাৰ আছিলে। তাৰপাছত বজাৰ কৰি ঘৰলৈ আহিবলৈ লওঁতেই মানে উৰাম বৰষুণ লাহে লাহে বাঢ়িহে গৈছে। তো দুটা টেনশ্যনতে বহি আছোঁ। আৰু তাৰপাছত দেখিছেনে এই মানুহটো অভাৱে আৱিষ্কাৰৰ মূল, কি ধুনীয়াকৈ যোগাৰ কৰি লৈছে। তাৰপিছত ৰাতি আমি খাইছোঁ ডিনাৰ। মই খাইছিলোঁ পনীৰ, আৰু মোৰ হাজবেণ্ডৰ খানাৰ মানে তাৰ চইজেই বেলেগ, আমলেট চানা বেলেগ কম্বিনেশ্যন। আৰু তাৰপিছত মোৰ ৰাতি আকৌ অলপ ভোক লাগিলে, সেইটো কাৰণে মই এটা আম খালোঁ। তো বাই।